নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এছ এ ডিজিটেক চেনেললৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ এক নতুন ভিডিঅ'। ভিডিঅ'টো হৈছে PMAY ঘৰৰ নতুন লিষ্ট প্ৰকাশ পাইছে। এই লিষ্টত আপোনালোকৰ নাম আছেনে নে নাই, কেনেকৈ চাব পাৰিব, এই বিষয়ক লৈ মই ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো চোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। তেন্তে বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, আপুনি আপোনাৰ মোবাইলত থকা যিকোনো ক্ৰম ব্ৰাউজাৰ অপেন কৰি এনৰেগা লিখি চাৰ্চ কৰক। আৰু আপোনাৰ সন্মুখত আকৌ এনৰেগা আহিব, আকৌ অ'কে কৰক। এতিয়া আপুনি এনেকুৱা ধৰণৰ পেজ আপোনাৰ সন্মুখত আহিব আৰু আপুনি লাহে লাহে স্ক্ৰল ডাউন কৰক। আৰু তলত আপোনাৰ কেইবাটাও অপশ্যন আহিছে। আপুনি ওপৰৰ শাৰীত সোঁহাতে ৰিপৰ্টছ অপশ্যনটো অ'কে কৰক। কৰাৰ পিছত আপোনাৰ সন্মুখত কেপচা কোড আহিব। হোৱাট উইল বি 32 - 30। আপুনি অংক কৰি কেপচাটো বহাই দিয়ক। আপোনাৰ সন্মুখত কেপচা বেলেগ আহিব, প্ৰত্যেকবাৰত বেলেগ বেলেগ আহে। এতিয়া আপুনি ভেৰিফাই কোড অ'কে কৰক। কৰাৰ পিছত ফাইনেন্সিয়েল ইয়াৰ 2022-23 আৰু চিলেক্ট ইয়ৰ ষ্টেট, আপুনি ষ্টেট চিলেক্ট কৰক। এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তললৈ যাওক। আৰু তললৈ একেবাৰে মই দাগ দি দেখাই দিছোঁ। 9 নম্বৰ অপশ্যনটোত আছে PMAYG হাউচ ষ্টেটাছ। এই অপশ্যনটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ ওলাই আহিব, য'ত লিখা আছে আপোনাৰ ডিষ্ট্ৰিক্টসমূহ। আপোনাৰ কি ডিষ্ট্ৰিক্ট হয় আপুনি অ'কে কৰক। অ'কে কৰাৰ পিছত আকৌ এনেকৈ পেজ এটা আহিব। আপুনি তাত আপোনাৰ ব্লকখিনি আছে, আপোনাৰ ব্লক কোনটো হয় আপুনি অ'কে কৰি চাব পাৰে। আৰু তলত ডাউনলোড ইন এক্সেল ৰিপৰ্ট লাষ্ট আপডেট অন 14/8/2022। এই ডেটত ৰিপৰ্টটো আপডেট হৈছে। আৰু ডাউনলোড ইন এক্সেল, এইটো আপুনি ডাউনলোড কৰি আপোনাৰ পঞ্চায়তত কিমানটা ঘৰ আহিছে আপুনি গম পাব পাৰিব। আৰু আপোনাৰ নামটো আছেনে নাই কেনেকৈ জানিব, আপুনি এবাৰ আপোনাৰ পঞ্চায়তত ভিজিট কৰক আৰু আপোনাৰ নাম আছেনে নাই আপুনি গৈ চাই আহক। যদি আপোনাৰ নামটো আছে তেন্তে আপুনি নিশ্চয়কৈ এখন ঘৰ পাব, তাত কোনো সন্দেহ নাই। গতিকে আপুনি এবাৰ পঞ্চায়তলৈ যাওক আৰু লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰিব।